নমস্কাৰ সকলোৰে ভালনে? মোৰো ভাল। ৰাতিপুৱাৰ কামখিনি শেষ কৰি এতিয়া বনাবলৈ লৈছোঁ ভাত। যিহেতু ৰাতিপুৱাৰ কাম বহুতখিনিয়ে হয়, সকলোখিনি ঘৰৰ কাম শেষ কৰি এতিয়া বনাবলৈ লৈছোঁ দুপৰীয়াৰ ভাত সাজ। তাৰপিছত এইফালে মানুহজনে আনিছে বজাৰৰ পৰা মাছ। সেয়া কি মাছ মই বাৰু ভালকৈ চিনি নাপাওঁ, খালি বনাব জানো আৰু কি এনেকৈ বনাব লাগে সেইখিনি বনাব জানো, কিন্তু কি মাছ হয় সেইটো নাজানো। তাৰপিছত এইফালে মাছটো ভাজি লওঁ, প্ৰথমতে ধুই লৈ, আৰু এইফালে সৰু মাছখিনি বাছি লওঁ। কি মাছ নাজানো দেই, মই চিনিও নাপাওঁ ভালকৈ। সৰু সৰু মাছবিলাক খাবলৈ ভাল, কিন্তু বাচিবলৈহে টান নহয়নে? তাৰপিছত এইফালে আহিল ড্ৰেগন ফ্ৰুটছ আনিছে বজাৰৰ পৰা। আজি ড্ৰেগন ফ্ৰুট খাম বাৰু। কেনেকৈ কাটে কেনেকৈ খায় ময়ো ভালকৈ নাজানো। তো সেয়া কাটি ল'লোঁ, এনেকৈ বাকলিখন ওলাই গ'ল। তাৰপিছত এয়া ধুই এনেকৈ খায় নে কেনেকৈ খায় আপোনালোকে জানিলে কমেণ্ট কৰিব দেই। তাৰপিছত অলপমান নিমখ দিম বুলি ভাবিছোঁ, নিমখ দি খাই বুলি শুনিছোঁ, তেতিয়া খাই চালোঁ, কিন্তু বহুত ধুনীয়া লাগিছে দেই টেষ্টটো মিঠাও নহয়, আৰু নিমখ দিয়াৰ কাৰণে অলপ নিমখ লাগিছে। আৰু এয়া ইফালে সৰু মাছ ভাজিবলৈ ল'লোঁ, মেষ্টা টেঙাৰ লগত বনাম বুলি ভাবিছোঁ আজি। সৰু মাছটো কেনেকুৱা লাগে। তাৰপিছত এটা আলু বইল কৰিবলৈ এয়া আলু কাটিলোঁ। তাৰপিছত মানুহজন আহিছে মোক হেল্প কৰি, এইফালে মাছটো কেৰাহীত থকাৰ কাৰণে সি লাৰি দিবলৈ আহিছিল। এইফালে মেষ্টা টেঙা দি মাছ বনালোঁ। এতিয়া খাবলৈহে লাগে আৰু মাছ আৰু মেষ্টা টেঙা। আপোনালোকৰ বোলো ভাত হ'লনে কমেণ্ট কৰি জনাব। মোৰ এতিয়া হ'ল দেই, খাবহে লাগে আৰু।